নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। ৰাতিপুৱা বাচন বৰ্তনকেইটা ধুই মেলি বোলে ঘৰুৱা কামকেইটা কৰি লওঁ। আজিনো ঘৰৰ দিনটো কি কৰি থাকোঁ তাকে মই আপোনালোকক দেখাম। বাচন বৰ্তনকেইটা ধুই ল'লোঁ ধুনীয়া বাচন বৰ্তনকেইটা ধুই ধুনীয়াকৈ চোতালখন সাৰি ল'লোঁ। সাৰি মেলি দেখিলেনে চাবোনৰ কেছটো লৈ গ'লোঁ। এজনী হৈছে মোৰ আইতাক মই আজি ধুনীয়াকৈ গা পা ধুৱাই দিম। মানে মোৰ আইতাই খোজকাঢ়িব নোৱাৰে, 13 বছৰ হ'ল এনেদৰে থকা। আইতাক এনেকৈ প্ৰায় 2-3 দিনৰ মূৰে মূৰে মই গা ধুৱাওঁ, কাৰণ সদায় ধোৱাটো সম্ভৱ নহয়। কাৰণ মোৰ এনেকৈ পেৰালাইচিছ মানুহক দাঙি থাকিলে কঁকালৰ বিষ হৈ যায়, বহুত ভিৰটো পৰি যায় যে, সেইকাৰণে মই 2-3 দিনৰ মূৰে মূৰে আইতাক এনেদৰে গা ধুৱাই থাকোঁ। ধুনীয়াকৈ আইতাক গা ধুৱাবৰ কাৰণে কাপোৰ কানিকেইটা খুলি দিলোঁ। আপোনালোকে ভিডিঅ'টো এনেকৈ দেখুৱাৰ কাৰণে বেয়া মন্তব্য নিদিব। মই আইতাক সুবিধাৰ অৰ্থে এনেকৈ গা ধুৱাওঁ, চোতালতে গা ধুৱাওঁ এনেদৰে। পানী ঢালিলোঁ, আইতা ঠাণ্ডা পাইছে, মানে আজি ফিল্টাৰৰ পানী দিছোঁ। অকণমান গৰম ভাৱ আহিছে যে, সেইকাৰণে গৰম পানী দিয়া নাইকিয়া। সেইটো কাৰণে মই ফিল্টাৰৰ পানীয়ে আইতাক গাটো ধুৱাই দিছোঁ। মানে আমাৰ পানীবোৰ আইৰণ যে, ফিল্টাৰ কৰি ল'ব লাগে, বৰ ঠাণ্ডা হৈ থাকে। আইতাক ভাবিছিলোঁ চুলিকেইডাল কাটি দিওঁ, কিন্তু আজি কাটিবলৈ সময় নহ'লে। ভাবিলোঁ নেক্সট ভিডিঅ' বনাম আৰু তেতিয়া চুলিকেইডাল কাটি দিম। এতিয়া অলপ বেছিকৈ গৰম অহাও নাই, ধৰি লওক। বেছিকৈ যেতিয়া গৰম আহিব তেতিয়া আকৌ আমাৰ কণমানিটো স্কুলৰ পৰা আহি মেলি মই ধুনীয়াকৈ আইতাক পূৰা ঘঁহি ধুৱাইছোঁ, কাৰণ মই গা ধুৱালে আইতাই বহুত ভাল পায়। মই যে বহুত ঘঁহি গা ধুৱাওঁ, নিজে যেনেকৈ ধুওঁ আইতাকো তেনেকৈ ধুৱাওঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব। মোৰ ভিডিঅ'টো বনোৱা কোনো হেৰি নাই বাৰু, আপোনালোকৰ আগত দেখুৱাবলৈ, কাৰণ আইতাক স্মৃতি হিচাপে ৰাখিবৰ কাৰণেহে এনেদৰে ভিডিঅ'টো বনাই ৰাখিলোঁ। আইতা ধুনীয়াকৈ চাবোনে বোলে পুৰিছে আইতাক, সেইটো কাৰণে চাবোনে পুৰিছে পূৰা দেখি মই আকৌ পিঠিখন বোলে পূৰা জোৰকৈ ঘঁহি দিব লাগে। পিঠিখন পূৰা ঘঁহি দিছোঁ, আৰু মানে বহি থকা মানুহ যে খজুৱতি ধৰে বোলে, সেইটো কাৰণে পিঠিখন ঘঁহি দিলোঁ। ঘঁহি মেলি ধুনীয়াকৈ আইতাক বোলো আজি ফেচ কৰি দিওঁ ধুনীয়াকৈ। আমাৰ আইতা এনেদৰে থকা প্ৰায় 13 বছৰেই হ'ল। তেখেতে খোজকাঢ়িব নোৱাৰে, বাথৰুম নিয়া, গা ধোৱা সকলোখিনি আমি নিজেই কৰিব লাগে। আইতাই কৰিব নোৱাৰে। ভৰি হাতকেইটা নখকেইটা অকণ দীঘল হৈছিলে, কাটিব লাগিছিলে। মোৰ সময়ৰ অভাৱত আজি কাটিব নোৱাৰিলোঁ, কাৰণ সদায়তো এনেকৈ থকা নহয় যে, সেইকাৰণে আজি ভৰিকেইটা ধুনীয়াকৈ ঘঁহি দিছোঁ। ঘঁহি মেলি ধুৱালোঁ। তাকে গা মূৰৰ পৰা ধুৱাই হৈ গ'ল বাৰু। এতিয়া কাপোৰকেইটা পিন্ধাবলৈ বহুত কষ্ট, কাৰণ আমাৰ আইতাৰ এক চাইডে বাওঁ চাইডটো যে দেখি আছে, সেই চাইডটো একোৱেই কাম নিদিয়ে। মানে সেইটো কাৰণে হেলি যায়, পৰি যাব ধৰে, মানে বহুত জোৰ লাগে। মানুহজনী ক্ষীণ দেখিবলৈ, কিন্তু বহুত ভিৰ খাই আহে যে, সেইটো কাৰণে বহুত জোৰ লাগে। এনেদৰে দাঙি মেলি 2খন চকী লাগে, চকীত নি আকৌ বহাব লাগিব, তাৰপিছতেহে মই হেৰি কৰিব পাৰোঁ। মই দাঙিব নোৱাৰা হৈ গৈছোঁ। মানে মোৰো আজিকালি কঁকাল বিষ, আৰু বুঢ়ী নহ'লেও আজিকালি কঁকাল বিষটো সোনকালে হয়ও, সেইটো কাৰণে বহুত বেয়া। আইতাক এনেকৈ ধুনীয়াকৈ থৈ মেলি এতিয়া তেল টেঙা অকণ সানি দিম। ধুনীয়াকৈ তেল টেঙা নাখানিলে এতিয়া গৰম দিন আহিছে যে, ফাপৰে হৈ যাব। মোৰতো নাৰিকল তেলৰ টেমাটো ৰ'দত দিছোঁৱে, দেখিছে চাগে আপোনালোকে। নাৰিকল তেলৰ টেমাটো গলি থকা নাছিলে, ঠাণ্ডা ভাৱটো আছে, যিহেতু ইমান গৰমো পৰা নাই, সেইটো কাৰণে এতিয়া তেল অকণ সানি মেলি আইতাক ধুনীয়া কৰি দিম আৰু ফেচ কৰি দিম ধুনীয়াকৈ। আইতা আজি ভাল লাগিব, গাটো ধুই দিলে এনেও নিশ্চয় মুকলিয়ে লাগে। মই থকাকেইদিন ধুৱাই থাকোঁ, মাহঁতেও ধুৱায় কেতিয়াবা। মাহঁতে প্ৰায় নোধুৱাই বুলিয়ে ক'ব পাৰি, ময়ে ধুৱাই থাকোঁ বাৰু। মই নাথাকিলেহে মায়ে ধুৱায়, মই থাকিলে মায়ে অকণমান এলাহ কৰে, মানে সেইটো কাৰণে অকণমান অসুবিধাও হয়। মানে লেট্ৰিন কৰিবলৈ আইতাৰ অকণ প্ৰব্লেমো হয়, সেইটো কাৰণে সমস্যাও হয়। কিন্তু কি কৰিম আৰু, ভগৱানে এনেকৈ ৰাখিছে, আৰু মই নিজকে সৌভাগ্য বুলি ভাবোঁ। আইতাক যে এনেদৰে প্ৰতিপাল কৰি থাকিব পাৰিছোঁ, সেইটো কাৰণে নিজকে ভাল লাগে। আজি ভাবিলোঁ ব্লাউজ নিপিন্ধাওঁ আজি, সেইটো কাৰণে এটা স্পৰ্টিঙকে মোৰ ভাগৰ পিন্ধাই দিলোঁ, কাৰণ ব্লাউজ পিন্ধাই থাকিলে এডোখৰ ওলাই থাকে। গৰম দিন, আইতাক মই কিমানবাৰ চেষ্টা কৰিলোঁ নাইটি পিন্ধাবৰ কাৰণে, নিপিন্ধে। আইতাই মুখেদি শুনিবচোন কি ক'ব, চাওকচোন দেই। তুমি গা ধুলা, কেনেকুৱা লাগিছে? ভাল লাগিছে। হা? ভাল লাগিছে। তোমাক সদায় কোনে গা ধুৱাই দিয়ে? আইমানে গা ধুৱাই। আইমানে ধুৱাই দিয়ে? কেলে কান্দিছা? কান্দি দুখ লাগিছে আকৌ। কিয়? এনেকৈ থাকা কেইবছৰ হ'ল? 13 বছৰ হ'ল। হা? 13 বছৰ। 13 বছৰ কোনে গা পা ধুৱাই থাকে? আইমানে ধুৱাইছে। আইমানে ধুৱাইছে? ভাত খালানে এতিয়া? খালোঁ। হাই কৈ দিয়া।